সকলোকে মোৰ ইউটিউব চেনেল পংকজ লিংকালৈ স্বাগতম জনাই দিবলৈ ওলাইছোঁ এই মুহূৰ্তত এটা বিশেষ গুৰুত্বপূৰ্ণ খবৰ। আপুনি আনৰ অনিশ্চয়তা স্বত্বেও ৰং ধেমালি কৰি ভাল পায় নেকি? যদি ভাল পায় তেন্তে এই খবৰটি আপোনাৰ বাবে অতিকৈ প্ৰয়োজনীয়। আনৰ অনিশ্চয়তা স্বত্বেও যদি আপুনি ৰং ধেমালি কৰিবলৈ যায় তেতিয়াহ'লে কিন্তু আপোনাৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। এতিয়া আপোনালোকে ভাবিব ৰং ধেমালি কৰিবলৈ গ'লে কেনেকৈনো মৃত্যু হ'ব পাৰে। তেনে এক অনুৰূপ ঘটনা সংঘটিত হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত এখন গাঁও। মাছ মাৰি থকা অৱস্থাতে হঠাৎ যি এক নান্দনিক পৰিৱেশ, সেই পৰিৱেশ বিৰাজমান হৈ ৰূপান্তৰিত হয় এক শোকাকুল পৰিৱেশৰ মাজত। কাৰণ এই এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ৰং ধেমালি কৰিব যোৱাৰ পৰিপ্ৰেক্ষিতত এক উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হয় আৰু যাৰ পৰিপ্ৰেক্ষিতত এগৰাকী লোকে মৃত্যুক সাৱটি ল'বলগীয়া হয়। তো সেই বিষয়ে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে আনটো স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, এয়া হৈছে গোৱালপাৰা জিলাৰ ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত ধূপধাৰা আৰক্ষী থানাৰ চৌহদৰ দৃশ্যাংশ। আৰু এই ধূপধাৰা আৰক্ষী থানাৰ চৌহদত এই যি বাৰাণ্ডা, এই বাৰাণ্ডাত মৃতদেহ এটা পৰি আছে। এই মৃতদেহটো হৈছে ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত মাছলামৰ চিত্ৰ ৰাভা নামৰ এগৰাকী 38 বছৰীয়া লোকৰ। দুদিন পূৰ্বে এই ঘটনাটো সংঘটিত হৈছিল। মাছলামত ৰাইজে সমূহীয়াভাৱে মাছ মাৰি থকা অৱস্থাত ইয়াৰে বিক্ৰম ৰাভা নামৰ এগৰাকী যুৱকে মাছ মৰা তেওঁৰ হয় আৰু তাৰপিছত তেওঁ গা ধুবলৈ ঘৰলৈ উভতি যায়। তেওঁ গা ধুই চাফ চিকুণ হৈ পুনৰ সেই মাছ মৰা স্থানতে আহে। অহাৰ পিছতে চিত্ৰ ৰাভা নামৰ এগৰাকী ব্যক্তিয়ে বিক্ৰম ৰাভাক বোকা ছটিয়াই দিয়াৰ বুলি জানিব পৰা গৈছিলে। আৰু চিত্ৰ ৰাভাই বিক্ৰম ৰাভাক এনেদৰে বোকা ছটিয়াই দিয়াৰ পিছতে খঙৰ ধমকত বিক্ৰম ৰাভাই নিজ মোবাইলেৰে চিত্ৰ ৰাভালৈ দলি মাৰে। মানে খঙৰ ধমকত তেওঁৰ হাতত থকা নিজ মোবাইল ফোনটোৰে দলি মাৰে, মানে এক প্ৰকাৰে যদি ক'বলৈ যোৱা হয় আক্ৰমণ কৰে। আৰু সেই মোবাইলটো গৈ চিত্ৰ ৰাভাৰ জানিব পৰা মতে এই ডিঙিৰ এই পাৰ্চনটোত কোনোবা এটা অংশত লাগে আৰু সেই মোবাইলটো লগাৰ লগে লগে চিত্ৰ ৰাভা অচেতন হৈ পৰাই নহয়, তেওঁ ঘটনাস্থলীতে মৃত্যুক সাৱটি ল'বলগীয়া হয়। চিত্ৰ ৰাভা বিক্ৰম ৰাভাৰ মানে ৰং ধেমালি কৰাৰ তেওঁৰ কোনো ধৰণৰ মানসিকতা নাছিল। চিত্ৰ ৰাভাই তেওঁক বোকা ছটিয়াই দিয়াৰ পৰিপ্ৰেক্ষিতত বিক্ৰম ৰাভাই খং কৰিলে। খঙতে অগ্নিশৰ্মা হয় তেওঁ মোবাইলটো দলিয়াই দিলে চিত্ৰ ৰাভালৈ, আৰু যাৰ পৰিপ্ৰেক্ষিতত এই মৰ্মান্তিক এই শোকাব ঘটনাটো সংঘটিত হ'ল। অৱশ্যে একাংশ গাঁৱৰ ৰাইজে কৈছে যে বিক্ৰম ৰাভাই চিত্ৰ ৰাভাক আচলতে হত্যা কৰাৰ মানসিকতা লৈ মোবাইলটো দলিয়াই দিয়া নাছিলে। কিন্তু চিত্ৰ ৰাভাৰ পৰিয়ালৰ লোকৰ যি এজাহাৰ, সেই এজাহাৰৰ ভিত্তিত ধূপধাৰা আৰক্ষীয়ে ইতিমধ্যে বিক্ৰম ৰাভাক আটক কৰিছে। ধূপধাৰা আৰক্ষী থানাত ভাৰতীয় দণ্ডবিধি আইনৰ 302 ধাৰাত গোচৰ ৰুজু কৰি বিক্ৰম ৰাভাক ইতিমধ্যে জেল হাজতলৈ প্ৰেৰণ কৰিছে। গতিকে নিজৰ খঙৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখক। আনফালে মই বিক্ৰম ৰাভাৰ যি সেই মুহূৰ্তত ভূমিকা, সেই ভূমিকাৰ ওপৰত কৈছোঁ যে নিজৰ খঙৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখক। আৰু চিত্ৰ ৰাভাৰ যি ভূমিকা, সেই ভূমিকাৰ ওপৰত ক'ব বিচাৰিম যে আনৰ অনিশ্চিততা স্বত্বেও আপুনি কিন্তু ৰং ধেমালি কৰিব নাযাব কাৰো সৈতে। তো এয়া আছিল বিশেষ খবৰটি। ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু গঠনমূলক দিহা পৰামৰ্শ দিব বুলি আশা কৰিলোঁ। ধন্যবাদ।